নমস্কাৰ সকলোকে অমৃত বৃক্ষ আন্দোলন 2.0 গছপুলি ৰোৱাৰ পিছত আপোনালোকে মোবাইল এপৰ জৰিয়তে কেনেদৰে আপলোড দিব পাৰিব তাৰ বিষয়ে আমি ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিছো। প্ৰথমতে আপোনালোকে গুগল ক্ৰমত এনেদৰে অমৃত বৃক্ষ আন্দোলন ক্লিক কৰিব। তাৰ পিছত তিনিডাল আছত ক্লিক কৰিব। তাৰ পৰা আপোনালোকে ডাউনলোড এপ ইটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব নিজৰ ডিস্ট্ৰিক্টৰ নামত এপবোৰ আছে আৰু ইয়াৰ পৰা আপোনালোকে যিখন ডিস্ট্ৰিক্ট হয় সেইখন ডিস্ট্ৰিক্টত ক্লিক কৰি আপোনালোকে এপটো ডাউনলোড কৰি ল'ব পাৰে। এনেদৰে ডাউনলোড কৰাৰ পিছত আপোনালোকে সেইটো ইনষ্টল দি আপোনালোকে ফটো আপলোড দিব পাৰিব। অন্যহাতেদি আপোনালোকে নিজৰ মোবাইলৰ প্লে ষ্টৰত গৈও ডাউনলোড দিব পাৰিব। প্লে ষ্টৰটো এনেদৰে ওপেন কৰি তাত অমৃত বৃক্ষ আন্দোলন বুলি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেদৰে এমট্ৰনৰ পৰা দিয়া অমৃত বৃক্ষ আন্দোলন এপটো দেখিবলৈ পাব আৰু ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইনষ্টল ক্লিক কৰিব। কিছু সময়ৰ পিছত ই ইনষ্টল হ'ব। ইনষ্টল হোৱাৰ পিছত আপোনালোকে ইয়াৰ আইকনটো নিজৰ মোবাইলৰ হোম স্ক্ৰীনত দেখিব আৰু এইটো ক্লিক কৰিব। এপটোৰ হোম স্ক্ৰীনখনৰ একেবাৰে তলত দিয়া হৈ আছে হোম ৰেজিষ্ট্ৰেশ্যন লগইন। আপোনালোকে ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব। আমি যদি আপলোড দিওঁ তেতিয়াহ'লে আমি ইয়াতে লগইন ক্লিক কৰিব লাগিব। লগইন ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভৰাবলৈ দিছে, নহ'লে আপোনালোকে যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো ভৰাব পাৰিব। তাৰ পিছত গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ পিছত যিটো OTP আহিব আপোনালোকে ইয়াতে ভৰাব আৰু কেপচাৰটো আপোনালোকে ইয়াতে দিব লাগিব। তাৰ পিছত আপোনালোকে লগইন ক্লিক কৰিব লাগিব। লগইন ক্লিক কৰাৰ পিছত আন এখন আপোনালোকে মেনু দেখিব আৰু যিখনত SHG মহিলাগৰাকী বা ব্যক্তিজনৰ সকলো তথ্য ইয়াতে লিখা থাকিব আৰু ইয়াতে আপলোড ফটো আৰু ডিলিট ফটো লিখা থাকে। প্ৰথমতে আপোনালোকে আপলোড ফটো কৰিব লাগিব। আপলোড ফটোত ক্লিক কৰিব আৰু তেতিয়া আপোনালোকক এনেদৰে পাৰমিশন বিচাৰিব পাৰে। আপোনালোকে পাৰমিশনটো দিব। ইয়াৰ পিছত ইয়াতে আপোনালোকে দেখিছে সিলেক্ট প্লেন, ওপেন কেমেৰা, ওপেন গেলেৰী। মন কৰিব আপোনালোকৰ মোবাইলৰ লোকেশ্যনটো অন থাকিব লাগিব। তাৰ পিছত আপোনালোকে ওপেন কেমেৰা ক্লিক কৰাৰ পিছত এনেদৰে পাৰমিশন আহিব, পাৰমিশন দিব। তাৰ আগতে আপোনালোকে যিজোপা গছ ৰোপণ কৰিলে তাৰ নামটো আপোনালোকে ইয়াতে দিব লাগিব। গতিকে সিলেক্ট প্লেনত গৈ আপোনালোকে এনেদৰে গছজোপাৰ নামটো সিলেক্ট কৰিব। তাৰ পিছত ওপেন কেমেৰা ক্লিক কৰাৰ পিছত এনেদৰে কেমেৰা খোল খাব আৰু আপোনালোকে গছজোপাৰ ফটোটো এনেদৰে ক্লিক কৰিব। ফটোখন ক্ৰপ কৰিবও পাৰিব। ক্ৰপ কৰি আপোনালোকে আপলোড অপশ্যনত ক্লিক কৰিব। কিছু সময়ৰ পিছত আপলোড হ'ব আৰু আপলোড হোৱাৰ পিছত এখন আপোনাক সাকসেসফুল হোৱা বুলি মেছেজ দিব, য'ত আপোনাৰ ID নাম্বাৰটো লিখা থাকিব। তাৰ পিছত আপোনালোকে বেক কৰি বাকি কেইখন ফটো ইয়াতে আপলোড কৰিব পাৰে। যদি বেলেগ নম্বৰৰ পৰা আপলোড কৰিব বিচাৰিছে লগ আউট কৰিব পাৰিব আৰু আকৌ ঠিক তেনেদৰে লগইন কৰি আপলোড কৰিব পাৰিব।